নিজ পুত্ৰক হত্যা কৰি বেগত সুমুৱাই পেলাই থৈ দিছে। এয়াই আমাৰ দেশ, এয়াই আমাৰ ৰাজ্য। ইপিনে আমাৰ দেশখন পিতৃপ্ৰধান দেশ, য'ত মহিলাতকৈ পুৰুষক বেছি সন্মান আৰু বেছি যোগ্য বুলি ধৰা হয়। তো সেইখন দেশতে এনেকুৱা ধৰণৰ এটা পুত্ৰ সন্তানৰ লগত নিজ মাতৃয়ে প্ৰেমিকৰ লগত মিলি পেলাই নিজ পুত্ৰক হত্যা কৰিলে। তো কেনেকুৱা ধৰণৰ, কিমান আশ্চৰ্যকৰ আৰু কিমান পাপী হ'ব লাগিব সেইগৰাকী মাতৃ, যিয়ে ইমান এটা ডাঙৰ কাম কৰিবলৈ অকণো ভয় নকৰিলে আৰু অকণমানো তেওঁ মানে নিজৰ শক্তিৰ ওপৰত তেওঁ ইমানেই বিশ্বাস হেৰাই পেলালে যে সেই শক্তিক তেওঁ বেয়া প্ৰয়োগ কৰি তেওঁ ইমান এটা ডাঙৰ সিদ্ধান্ত তুলি ল'লে প্ৰেমিকাৰ বাবেই। সেই ল'ৰাটো পৃথিৱীখন হয়তো আধা দেখিছিলহে, কৈশোৰ জীৱনতে সি প্ৰাণ হেৰুৱাবলগীয়া হ'ল। তাৰ গাত জানো কিবা দোষ আছিলে? তাৰ গাত একো দোষ নাছিলে, তথাপিও এটা নিষ্পাপ শিশুক তেওঁলোকে হত্যা কৰিলে। তো সেইজনী মহিলাক আমাৰ আৰক্ষী বিভাগে, আমাৰ দেশৰ যোনবিলাক নীতি, যোনটো সংবিধান, সেই সংবিধান অনুযায়ী সেই মহিলাগৰাকীক বাৰু কেনেধৰণৰ শাস্তি দিব পাৰে? আচলতে তেনেকুৱা ধৰণৰ মহিলাক আৰক্ষী বিভাগক গতাই দিবই নালাগে। সেয়া নিজে ৰাইজে হাতত আইন তুলি ল'ব লাগে। যিহেতু চবুত পাইছে, যিহেতু তেওঁৰ ওপৰত গোটেইখিনি প্ৰুফবোৰ পাইছে, তেওঁৰ যিমানেই ভেকশ্যন নধৰক, যিমানেই এক্টিং নকৰক কান্দি কান্দি, সেইবোৰত কেতিয়াও আমাৰ আৰক্ষী বিভাগ বা ৰাইজ কেতিয়াও ভুল যাব নালাগে। তেওঁক বহুত ওপৰৰ শাস্তি দিব লাগে, তেওঁক মৃত্যু দিব নালাগে। মৃত্যু হোৱাটোতে সকলো শেষ হৈ নাযায়। তেওঁক এনেকুৱা ধৰণৰ শাস্তি দিব লাগে যাতে তেওঁ কৰা কাম আৰু বেলেগে কৰিব নোৱাৰে। তেওঁৰ শাস্তি দেখি পেলাই আনজনৰ বুকু কঁপি যায়, আনজন এবনৰ্মেল হৈ যায় তেওঁক দিয়া শাস্তি দেখি। তেনেকুৱা ধৰণৰ শাস্তি মই বিচাৰোঁ, আৰু মোৰ নিচিনা আৰু 10গৰাকী মাতৃয়ে হয়তো, লাখগৰাকী মাতৃয়ে হয়তো সেইটো বিচাৰিব। তো মই তাকে ক'বলৈ গৈছোঁ যে ইমান দুখৰ কথাটোৰ ওপৰত ভিডিঅ' বনাবলৈ ভয় লাগে, বেয়া লাগে। ভয় কিহৰ কাৰণে লাগে? দেখিয়ে ভয় লাগিছে। যেনেকুৱা ধৰণে বেগটোত ৰাখি থৈ দিছে ল'ৰাটো, কেনেকুৱা ধৰণৰ দেখি পেলাই গাৰ নোম শিয়ৰি উঠিছে। তাৰ মাজতে এইটো ভিডিঅ' নবনাকৈ থাকিব নোৱাৰিলোঁ। তথাপিও ৰাইজক এটাই অনুৰোধ, যাতে তেওঁ শাস্তি পায়। তাৰ বাবে ল'ৰাটোৰ জাষ্টিছৰ বাবে সকলোৱে মাত মাতক, সকলোৱে আন্দোলন কৰক। তেওঁ অকল সেই মাতৃজনীৰে সন্তান নহয়, তেওঁ সকলোৰে সন্তান। তেওঁ এটা দেশৰ সন্তান। দেশৰ সন্তানক তেওঁ নিজৰ মাতৃয়ে এনেকুৱা এটা কাম কৰিবলৈ অকণো দুখ নালাগিলনে? তো এনেকুৱা যদি আৰক্ষী বিভাগ বা আমাৰ চৰকাৰে যদি এইবিলাক এনেদৰে ধৰক তেওঁলোকক ৰেহাই দি থাকে, তেনেকৈ এনেকুৱা ধৰণৰ আৰু সন্তান হাজাৰটা ওলাব, এনেকুৱা ধৰণৰ কেছ বহুতখিনি ওলাব। সেই দেখি আমাৰ ৰাইজসকলে আমিয়ে সিদ্ধান্ত ল'ব লাগিব, দোষীক কেনেদৰে আমি শাস্তি বিহিব পাৰোঁ। তো ইমানখিনি কৈয়ে মই ভিডিঅ'টো অন্ত পেলাইছোঁ। দুআষাৰ তেওঁৰ বাবে তেওঁৰ শান্তিটোৱে কামনা কৰিছোঁ, তেওঁৰ আত্মাই সদগতি পাওক। মই ভিডিঅ'টোৰ জৰিয়তে মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তেওঁৰ জীৱটোৱে ভাল স্থান গতি কৰক। তো ইয়াকে কৈ মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে, যদি মোৰ কথাখিনি ভাল লাগিছে, মোৰ কথাখিনিৰ ওপৰতে আপোনালোকে লাইক কৰিব, আপোনালোকৰ মতামত দাঙি ধৰিব, আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে কিছুমান মটিভেট কথা মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। তেন্তে আজিলৈ ধন্যবাদ।